নমস্কাৰ, মই প্ৰণামী। আজি আকৌ আন এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আনিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। শাৰদীয় দুৰ্গা উৎসৱ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোককো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। আৰু এই দুৰ্গোৎসৱ অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, পশ্চিম বংগ, ঝাৰখণ্ড আৰু ত্ৰিপুৰাত বহুত উলহ মালহেৰে পূজা পালন কৰা হয়। আৰু মই এই বৰ্ষৰ দুৰ্গা পূজাৰ কিছু ভাল ভিডিঅ' আপোনালোকক মই যোৰহাটৰ টিয়কৰ পৰা কিছু ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰি থাকিব। আৰু পূজা বুলিলেতো জেলেপীটো থাকিবই, মই বজাৰত সোমাই ঘৰৰ কাৰণে জেলেপী কিনিছোঁ আৰু ঘৰত আলহীও আছে, তেওঁলোকৰ কাৰণেও জেলেপী অলপ বেছিকৈ এয়া মাক বিদায় দিয়াৰ সময় আহিলে, সকলোৱে ওলাই আহিছে, সহযোগিতা কৰিছে আৰু আশা কৰিছোঁ এই বছৰ যেনেকৈ উলহ মালহেৰে আমি পূজা উদযাপন কৰিলোঁ, ঠিক তেনেকৈ অহা বছৰো আমি মাৰ কাৰণে এনেকৈ পূজা যাতে উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে মায়ে যাতে আমাক আশীৰ্বাদ দি থাকে আৰু সকলোৰে মংগল হওক, সকলোৱে যি আশা কৰিছে সেয়া পূৰ্ণ হওক, মায়ে সকলোকে আশীৰ্বাদ দিব আৰু কাৰো জীৱনলৈ যাতে কোনো হানি বিঘিনিৰ সৃষ্টি যাতে নহয়, মাৰ ওচৰত এয়া প্ৰাৰ্থনা থাকিল। আৰু এয়া আপোনালোকে দেখাই পাইছে কিমান মানুহৰ অসহযোগিতা, মাৰ কাৰণে কিমান লোক ওলাই আহিছে আৰু আমিও ওলাই আহিছোঁ। এয়া আপোনালোকে দেখাই পাইছে, এয়া টিয়কৰ দৃশ্য হয়। সকলোৱে বহুত ধুনীয়াকৈ ইয়াত ওলাই আহি সহযোগিতা কৰিছে।
नाचे गाए उत्सव मनाए, नाचे गाए चलो मैया के दर जाए। जय माता दी, जोर से बोलो जय माता दी। चारों दिशाएं झारखंडे बनी है, मंडप पे आसमां पे चादर बनी है। सूरज भी किरणों की माला ले। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকৰ মতামত দাঙি ধৰিব আৰু যদি কিবা ভুল হৈছে সেইবোৰো আঙুলিয়াই দিব, মই যাতে আপোনালোকৰ পৰামৰ্শবোৰ লৈ আগুৱাই গৈ থাকিব পাৰোঁ। ধন্যবাদ।